নমস্কাৰ, মই দুলাল চন্দ্ৰ নাথ। আজি আপোনালোকক নিউট্ৰিলাইটৰ এটা খুব হায়েষ্ট চেলিং প্ৰডাক্ট নিউট্ৰিলাইট ডেইলি এটা মাল্টিভিটামিন আৰু মাল্টি মিনাৰেলৰ বিষয়ে আপোনালোকক কিছু ইনফৰ্মেশ্যন দিব ওলাইছোঁ। প্ৰথমতে আমি চাম গুড হেল্থ ইজ এ ডেইলি থিং। তাক আমি সদায় লুক আফটাৰ কৰিব লাগিব। অ'কে, প্ৰথম কথা হ'ল আমি যেতিয়া গুড হেল্থৰ কথা ভাবোঁ, আমি অপটিমেল হেল্থৰ কথাটো যদি ভাবি লওঁ তেতিয়া ইজি হয়। অপটিমেল হেল্থ মানে আমি কাম চলিব পৰা, ভালকৈ চলি থাকিব পৰা অৱস্থাটোৱে হ'ল অপটিমেল হেল্থ। এই অপটিমেল হেল্থটো আমি আৰ্ণ কৰিব লাগিব। EARN, আৰ্ণ। E ফৰ এক্সাৰচাইজ, A ফৰ এটিটিউড, R ফৰ ৰেষ্ট, and N ফৰ নিউট্ৰিশ্যন। These are the 4 pillars of optimal health. এতিয়া আমি সেইটো নিজৰ ধৰি লওক এক্সাৰচাইজটো আমাৰ নিজৰ বস্তু। এটিটিউডটো আমি নিজে পজিটিভ থাকিব লাগিব। ৰেষ্ট এণ্ড মেডিটেশ্যন, আমি ৰেষ্ট মানে অকল জাষ্ট শ্লিপিং কৰাৰ কথা কোৱা নাই, যিটো মেডিটেশ্যন, যিটো ট্ৰেংকুৱেলিটি অফ দ্য মাইণ্ড, পিচ অফ মাইণ্ড যিটো আমি কওঁ, তাৰ কাৰণে প্ৰাণায়াম, মেডিটেশ্যন, প্ৰেয়াৰ্ছ হ'ব পাৰে। আৰু নিউট্ৰিশ্যন মানে বেলেঞ্চ ডায়েট। গতিকে ডায়েটটো বেলেঞ্চ কৰিবৰ কাৰণে কি হয়, যেতিয়া আমি ৰিকুৱাৰ্ড এমাউণ্টৰ নিউট্ৰিশ্যন পাওঁ, দেন দেট ডায়েট কেন বি কনচিডাৰ্ড এজ বেলেঞ্চড। ঠিক আছে, আজি আমি এমৱেৰ এনেকুৱা এটা মানে প্ৰডাক্টৰ বিষয়ে আপোনালোকক ক'ব ওলাইছোঁ, যিটো মাল্টিভিটামিন আৰু মাল্টি মিনাৰেল, যিটো পৰা আমি 13 ভিটামিনছ আৰু 11 মিনাৰেলছ পাওঁ। যদি আমাৰ ডায়েটত যদি ইয়াৰ ডেফিচিয়েঞ্চি থাকে, তেতিয়াহ'লে থ্ৰু ছাপ্লিমেণ্ট উই কেন ফিল আপ দ্য গেপ, ৰাইট? কি এইটো? নিউট্ৰিলাইট ডেইলি। নিউট্ৰিলাইট ডেইলি কি? এটা মাল্টিভিটামিন আৰু মাল্টি মিনাৰেল টেবলেট। কিমানটা ভিটামিন থাকে? 13 ভিটামিনছ আৰু 11 মিনাৰেলছ, ৰাইট? অ'কে, ইয়াত কি হয়, ইয়াৰ কনচেনট্ৰেট কি ফৰ্মৰ পৰা লোৱা হৈছে অৰ্গেনিকেলি গ্ৰ'ড এচিল'ৰা চেৰি, দেন পাৰ্চেছ, পিনাটছ, ৱাটাৰ ক্ৰেচাছ এণ্ড আলফা প্লাছ কেৰট। দেখা পাইছে? অ'কে, ইয়াৰ টেবলেটটোত এটা নিউট্ৰিলক কোটিং আছে, যিটো কাৰণে গিলিবলৈ সুবিধা হয়। অ'কে, তাৰপিছত ন' আৰ্টিফিচিয়েল কালাৰ, ফ্লেভাৰ আৰু প্ৰিজাৰ্ভেটিভ ইয়াত দিয়া নাথাকে। কিমান লাগিব এজন ব্যক্তিয়ে এডালতে কেইটা টেবলেট খাব? ডেইলি 1 টেবলেট উইথ মিল। আৰু ছাজেষ্টেড ইউজটো এনেকুৱা, 12 বছৰৰ পৰা ওপৰত যিকোনো ব্যক্তিয়ে ডেইলি এটা টেবলেট ল'ব লাগে এলং উইথ মিল। আৰু যিসকল ইতিমধ্যে মানে ডক্টৰৰ কনচালটেশ্যনত আছে, তেওঁলোকে এই প্ৰডাক্টটো লোৱাৰ আগতে ৰেচপেক্টিভ ফিজিচিয়ানৰ লগত পৰামৰ্শ লোৱাটো প্ৰয়োজন। এতিয়া এইটো বিষয়ে আমি অকণমান ডিটেইলছ জানোচোন। যে নিউট্ৰিলাইট ডেইলিত 13 ভাইটামিনছ আৰু 11 মিনাৰেলছ আছে। সেই 13 ভিটামিনছ আৰু 11 মিনাৰেলছৰ বিষয়ে জনাৰ আগতে মই আৰু এটা কথা কওঁ, যে ইয়াৰ যিখিনি চ'ৰ্চ এমৱেৰ চাৰ্টিফাইড নিউট্ৰিলাইট চাৰ্টিফাইড অৰ্গেনিক ফাৰ্মৰ পৰা লোৱা ৰ' মেটেৰিয়েল আৰু গুড মেনুফেকচাৰিং প্ৰেক্টিছ আছে, যিটো কাৰণে চিডৰ পৰা ছাপ্লিমেণ্টেশ্যনলৈকে এটা গুড প্ৰচেছত আহে। অ'কে, আপোনালোকে এই বিষয়ে জানিবৰ কাৰণে www.amway.in লগ ইন কৰিব পাৰে। এতিয়া আমি চাওঁ যে 13 ভাইটামিনছ আৰু 11 মিনাৰেলছ এইখিনি কি আছে। এইখিনি মই অৱশ্যে মোৰ মুখস্থ নাই, মই চায়ে ক'ব লাগিব। গতিকে আপোনালোকক সঠিক ইনফৰ্মেশ্যন দিবৰ কাৰণে মই কিছু হেল্প লৈছোঁ। ভাইটামিন এ, ভাইটামিন এৰ বেনিফিট কি? প্ৰমোটছ গুড ভিজন, হেল্পছ টু ফৰ্ম এণ্ড মেইনটেইন স্কিন, টিথ, বনছ এণ্ড মিউকাছ মেমব্ৰেইনছ। অ'কে, এয়া ভিটামিন এৰ কাৰণে আমি এ বেনিফিটছ। ইনক্ৰিজেছ ৰেজিষ্টেঞ্চ টু ইনফেকশ্যন ইন চিলড্ৰেন, এণ্টিঅক্সিডেণ্ট, ৰিডিউচ দ্য ৰিস্ক অফ চাৰ্টেন কেঞ্চাৰ্ছ, কৰ'নাৰী আৰ্টাৰী ডিজিজেছ। গতিকে ভাইটামিন এৰ বহুত ধৰি লওক এবাণ্ডেঞ্চ বেনিফিট আছে। গতিকে আমি ইয়াত ভিটামিন এ পাওঁ। নেক্সট কাম ভাইটামিন ডি। ভাইটামিন ডি প্ৰমোটছ ষ্ট্ৰং বনছ, টিথ এণ্ড বাই এইডিং এবজৰ্পশ্যন অফ কেলছিয়াম, ৰিডিউচ দ্য ৰিস্ক অফ অষ্টিঅ'পৰ'চিছ। গতিকে কেলছিয়াম এবজৰ্পশ্যনত ভাইটামিন ডিয়ে সহায় কৰে, যিটো কাৰণে ষ্ট্ৰং বনছ হয়, টিথ, সবল টিথ আমি পাব পাৰোঁ। আৰু বিশেষকৈ ইট প্ৰিভেণ্টছ ফ্ৰম অষ্টিঅ'পৰ'চিছ। অষ্টিঅ'পৰ'চিছ মানে থিননেছ অফ বনছ, যিবিলাক হাড় পাতলা হোৱা, হাড় দুৰ্বল হোৱা। অষ্টিঅ' মিনছ হাড়, পৰ'চিছ মানে বিন্ধা। যেতিয়া হাড়বোৰ দুৰ্বল হৈ যায়, ডেট ইজ কল্ড অষ্টিঅ'পৰ'চিছ। চ' ভাইটামিন ডিয়ে অষ্টিঅ'পৰ'চিছত খুব বাধা দিয়ে। অ'কে, ভাইটামিন B12
helps cell convert carbohydrates into energy. Carbohydrate energy le rupantor korat kone sahay kore. Vitamin B2 necessary for healthy brain, nerve cells and heart function. Okay, তাৰপিছত আমি আহো ক্যালসিয়াম। ক্যালসিয়ামৰ কামটো কি? They maintains bone density and strength to help regulate heartbeats. or heartbeat to regulation ত সহায় কৰে, muscle contraction ত সহায় কৰে, it contraction nerve function ত সহায় কৰে, blood clotting test coat মৰাত সহায় কৰে, control hypertension and prevents osteoporosis. Okay, vitamin C, the king of the vitamins বুলি আমি এটা ক'ব পাৰো, অভিহিত কৰিব পাৰো, helps in healthy gums and teeth. Okay, iron absorption ত সহায় কৰে, connective tissue ত সহায় কৰে, healing wounds ঘা শুকুৱাত সহায় কৰে, it is a powerful antioxidant যেটো কাৰণে it fights the free radicals, reduce the risk of cancer, coronary disease and cataracts. So it is a wonderful vitamin যেটো আমি immunity boosting ৰ কাৰণে ব্যৱহাৰ হয়, বডি বুষ্ট আপ কৰিব পাৰে immunity. Okay, next vitamin B6. Vitamin B6 ৰ যদি আমি বেনিফিট চাও, the vital for chemical reaction of protein and amino acids. Okay, helps form RBC, red blood cell formation di সহায় কৰে. Okay, prevent heart diseases and boost immunity in elderly. Okay, বয়সস্থ মানুহৰ কাৰণে কিন্তু vitamin B complex বহুত জৰুৰী. Okay, as well as the young also. Chromium. Chromium essential for normal metabolism of glucose, right? Glucose of metabolism of কাৰণে chromium is very essential. Then so action of insulin, chromium কি কৰে? ইনসুলিনৰ কাম কৰে, right? So এইটো chromium, ইয়াত chromium পোৱা যায়. Then manganese necessary for normal development of skeletal and connective tissues. আমাৰ বডিৰ যে জকা skeleton আৰু connective tissue কাৰণে খুব জৰুৰী, যিখিনি এনজাইম দৰকাৰ হয় সেই মেংগানিজে এটো সাপ্লাই দিয়াত সহায় কৰে. নেক্সট আহিল ভিটামিন B12, essential for production of RBCs, এটো গম পাইছো, red blood cell production ৰ সহায় কৰে, enhance the nervous system function and prevents heart disease. Correct? Okay, iodine. Iodine ৰ কাম কি? As a part of thyroid hormone, helps regulate growth and development and energy metabolism. So growth, development আৰু energy metabolism iodine যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে. Next আহো molybdenum. Molybdenum, MOLYBDENUM, স্পেলিংটো মই কৈ দিছো, আৰু প্ৰনাউন্সিয়েচনটো ভুল হ'ব পাৰে, তোমালোকে চাব. Essential part of several enzymes in the body, গুৰুত্বপূৰ্ণ কথা. Next come to vitamin K. Vitamin K কাম কি? Essential for blood clotting. Okay, helps to maintain strong bones in the elderly. Okay, then biotin. Biotin তোলা সৌন্দৰ্য বুলি ক'লে কোন কিটা কথা মন লাহে? Hair, skin and nail নহয় জানো? So biotin is responsible for maintenance of healthy hair, skin and nail. Okay, then copper. Copper ৰ কাম কি? Involved in iron metabolism, synthesis of protein. এটো copper, ইয়াত copper উপলব্ধ. Then vitamin B1, ইয়াৰ কাম কি? Helps cell prevent carbohydrates into energy. Carbohydrate of energy le transform কোনে কৰে? Vitamin B1. Okay, enhances growth, production of RBCs and health of skin and eyes. Okay, then vitamin E, sorry, enhances formation of RBCs and utilization of vitamin K. Vitamin K utilization of vitamin E সহায় কৰে, prevents cancer, coronary artery disease, improve immune function in the body. So it is very essential vitamin. Then manganese, required for normal muscle and nerve activity, involved in metabolism of energy and the genetic material DNA. So আপোনালোকে বুজি পাইছে ইয়াৰ গুৰুত্ব কিমান. So manganese ইয়াত উপলব্ধ হৈ আছে. Niacin helps reduce energy from food, enhance skin, nerve and digestive system.
এই ডাইজেষ্টিভ ছিষ্টেমতো সহায় কৰে যেনে ফলিক এচিড অ'কে অ'কে ফলিক এচিড এনহেঞ্চেছ চিন্থেচিছ অফ DNA গ্ৰোথ এণ্ড প্ৰটিন মেটাবলিজিম আৰু গুৰুত্বপূৰ্ণ কথা হ'ল কি ৰিডিউচ cervical cancer and prevents heart disease by reducing the build-up of homocysteine. Folic acid very important. Okay. Pantothenic acid vital for metabolism of food and production of essential body chemicals. Okay. Then iron supports oxygen transport, formation of hemoglobin, brain development and function, regulation of body temperature, okay, muscle activity, supports women with heavy periods, then dieters, athletics and prevent anemia. Next, phosphorus কাম কি forms bone and teeth with calcium calciumৰ লগত মিলি bone আৰু teeth formation কৰে. Then seleniumৰ কাম হ'ল as a component of an enzyme system act as an antioxidant. enzyme systemৰ লগত থাকি ই antioxidantৰ কাম কৰে. তাৰপিছত আহিল জিংকৰ কাম কি it enhances body recovery of wounds, skin ulcers, bumps and surgical incisions and helps to absorb vitamin A and vitamin B12. So 13 plus 11 is equal 24. 13 vitamins are 11 minerals nucleic daily উপলব্ধ. Eat hard or eat smart. If you take one tablet, it is your smart choice along with your food. So it is a fantastic product. আপোনালোকে যদি ব্যৱহাৰ কৰে খুব ভাল ৰিজাল্ট পাব আৰু মই 4 বছৰে খাই আছোঁ আই এম ফিলিং কোৱাইট অ'কে যদি আপুনি কোনো ব্যক্তিয়ে যদি আণ্ডাৰ মেডিকেল কেয়াৰত আছে প্লিজ কনচাল্ট ইয়ৰ ৰেচপেক্টিভ ডক্টৰ দেন ইউ টেক ইট বাট ফৰ হেল্ডি পিপল 1 tablet a day takes the tension away. Keep on smiling. Have it. Thank you very much.